সামাজিক মাধ্যমত কোনো এগৰাকী ব্যক্তিয়ে লিখিছিল এই কথাখিনি যে এইকেইটা আমাৰ মনৰ কথাখিনি তেখেতে লিখি উলাইছিল নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো এই 4টা দিনত তাকে লিখি ৰাখো 1 অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলো তেওঁ কৈ যোৱা ধৰণে তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ প্ৰতি চহৰ প্ৰতি গাঁও প্ৰতি চুবুৰী প্ৰতিটো তিনিআলি প্ৰতিটো চাৰিআলি প্ৰতিটো অফিচ প্ৰতিটো কাছাৰী প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো অসমখন স্তব্ধ হৈ যোৱা দেখিলো কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলো দেশ সমজি লবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিগৰাকীক লৌৰি যোৱা দেখিলো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ এটা বিৰল দৃশ্য দেখিলো ইমান ডাঙৰ কথা এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলো 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা প্ৰথম দেখিলো মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলো শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলো পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলো প্ৰথমগৰাকী মাইকেল জেকসন তেওঁ ব্ৰেকেট কৰি লিখিছে দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড এই নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলো মৃতকৰ প্ৰতি জীৱ-জন্তুৰ ভাল পোৱা দেখিলো কি কুকুৰ কি বান্দৰ কি ঘোঁৰা কি কাউৰী উদণ্ড সাৰগৰুৱেও এখন্তেক ৰৈ চকুলো টুকা দেখিলো অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্ত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলো পাহাৰ সদৃশ গামোচাৰ দম দেখিলো লগতে প্ৰত্যেক জনগোষ্ঠীৰ গামোচা দেখিলো গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলিপাৰ পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলো লগতে কান্দি কান্দি চালকে চলোৱা দেখিলো কান্দি কান্দি দায়িত্ব পালন কৰা আৰক্ষী বিষয়া দেখিলো অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলো ক্ৰিকেট বলিয়া অসমীয়াই ভাৰত পাকিস্তানৰ মেচ নোচোৱা দিনটো আমি দেখিলো অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰে কাহিনী কথা গান দেখিলো শুনিলো আমি প্ৰত্যেকে একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলো ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলো একে সময়তে মঠ মন্দিৰ সত্ৰ নামঘৰ মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলো প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলো কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলো পৰীক্ষা পিছুৱাই দিয়া আমি দেখিলো সকলো দল সংগঠন ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা আমি দেখিলো ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ ছাপ সংৰক্ষণ কৰা দেখিলো অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰা আমি দেখিলো বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণ মন দৌৰ দিয়া দেখিলো ট্ৰাক ৰেলী এম্বুলেন্স ৰেলী জীৱনত প্ৰথমবাৰ দেখিলো দ্য নিউয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলো আমেৰিকান ব্ৰেণ্ডে মায়াবিনী সুৰ তোলা দেখিলো প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলো বিচিচিআই সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানত এজন মানুহৰ জীৱনী ভিত্তিত অনুষ্ঠান ৰখা আমি দেখিলো ৰাখিবলৈ যি সিদ্ধান্ত আচলতে লৈছে ভ্ৰাম্যমান থিয়েটাৰ ৰখাই দিয়া আমি দেখিলো ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা আমি দেখিলো এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি হওক ফেলোশ্বিপ দিয়াৰ পৰিকল্পনা কৰা আমি দেখিলো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা আমি দেখিলো ৰেলৱে ষ্টেচনৰ সাউণ্ড সিস্টেমত বিশেষ এজনৰ গান বজা দেখিলো কেতিয়াও নঘটা প্ৰাকৃতিক নানা ৰূপ দেখিলো সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলো উলুটা ৰামধেনু দেখিলো কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলো কতো বৰষুণ নিদি কেৱল সেই বিশেষ ব্যক্তিগৰাকীৰ কাষত বৰষুণ হোৱা দেখিলো সৰু হজাই মাজতে বৰষুণ দিছিল সকলো ফালে ৰ'দ দি আছে সৰু হজাই বৰষুণ দি আছিল সেই কথাখাৰি লিখিছে অসম সাহিত্য সভাই ভাৰত ৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলো
আৰু ৰৈ যোৱা বহু আশা দেখিলোঁ। আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ, কুস্বাৰ্থ দেখিলোঁ। ইমানখিনি দেখাৰ পাছতো এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকুত টোপনি নাই। আজি যে তেওঁৰ শেষ সময় এয়া, যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে। আমাৰ সন্তানে যেতিয়া সুধিব ইমান আতুম টুকাৰিকৈ থোৱা এই ফটোখন কাৰণো, তেতিয়াই এই পোষ্টটো পঢ়ি শুনাম, অনুমান কৰি ল'ব তেওঁ কোন, আমাৰ জুবিন দা।